ডাৱৰীয়া বতৰ পকৰি বনাইছোঁ চাহ খাবৰ কাৰণে। পকৰি মোৰ খুব প্ৰিয়, চাহৰ লগত পকৰি হ'লে খুব ভাল লাগে। তাতে ডাৱৰীয়া বতৰ কথাই নাই আৰু। চাহ খাবৰ কাৰণে বাৰান্দাতে বহি লৈছোঁ। গাটো ভাল নাই মোৰ, সেইকাৰণে চাউলকেইটা চফা কৰি দিছোঁ। চাউলকেইটা চফা কৰিছোঁ। মোবাইল লৈ গ'ল। ভাল নাই, টেবলেট খাই আছোঁ।
চোতাল পোকা হৈ আছে মৈদাৰ ওচৰত পালগৈ